শ্মশানখন এইখন এতিয়া ফিলবাৰীলৈ যাওঁতে এইডোখৰ এতিয়া 8 নম্বৰ বুলি কয়। এতিয়া 8 নম্বৰ পাইছোঁহি। আপোনালোকক 8 নম্বৰডোখৰ 8 নম্বৰলৈ কেতিয়াবা আহোঁ বুলি ক'লে ফিলবাৰীত ৰেললৈ যোৱা অটত উঠিলেই হ'ব আৰু দেখাই দিছোঁ ৰাস্তাটো এইফালেটো ৰাস্তা ৰাইজ এইখন বাদলাফটা বাগান দেই এয়া চব দেখাই দিছোঁ ইয়াত লিখা আছে ৰাইজ অকল এইফালে ৰাস্তা এটা আছে চাওকচোন এইটো তাৰা বাগান যায় দেই এইটো চাইডে এইটো বাইপাছ দেই ফিলবাৰীলৈ যাওঁতে এইটো চাইডে ফিলবাৰীলৈ যায় দেই এইফালে একদম কাকপথাৰ অৰুণাচল আৰু ফলা য'ত হ'লেও যাব পাৰিব এইটো চাইডে গুচি গ'লে এইটো বাইপাছ এইটো ফালে একদম তিনিচুকীয়া পৰা গৈ থাকিব এইটো আৰু ৰাস্তাটো আমি তাত চিধা ফিলবাৰীলৈ গৈছোঁ এতিয়া চিধা ফিলবাৰীলৈ গৈ আছে এই তিনিআলিটো পাৰ হৈ কিনে ৰাইজ এয়া আমি বাদলাফটা বাগান ইতিমধ্যে শেষ হৈছে লাহেকৈ এতিয়া ফিলবাৰীৰ ৰাস্তাত সোমাইছোঁ দেই ৰাস্তা কি ধুনীয়া চাওকচোন ৰাইজ ফিলবাৰীৰ ৰাস্তা ইমান ধুনীয়া দেখুৱাই দিছোঁ আপোনালোকক হাৰিয়ালি দেই এইটো বাদলাফটা ফেক্টৰীটোতে পাইছোঁ দেই ৰাইজ চক বৰডুবি বাগান এতিয়া ফিলবাৰীলৈ যাবলৈ হ'লে বাদলাফটা বাগান বৰডুবি বাগান বয়ে হৈছে ন চব বাদলাফটা বাগান এইবোৰ পাৰ হৈ কিনে যাব লাগিব এতিয়া চব ৰাস্তা কেনেকুৱা ইমান ধুনীয়া দেখিছে ৰাস্তাৰ কাৰণে একো প্ৰব্লেম নাই আমি এতিয়া অটত যদিও আহি আছোঁ ইমান ধুনীয়াকৈ আহিছোঁ কষ্ট পোৱা নাই ৰাস্তা ভাল কাৰণে চব মই আহিছোঁ আপোনালোককো অকণমান দেখুৱাই দিছোঁ বেছিভাগে দেখিছে দুই এজনে দেখা নাই যিকেইজনে নাই দেখা বা যিবিলাকে নাই দেখা সেইবিলাকৰ কাৰণে দেই ৰাইজ ভুল নুবুজিব আকৌ বাগানৰ লাইনৰ কোৱাৰ্টাৰবিলাক পাই গ'লোহি দেই ৰাইজ ইয়াত লৈ পেলাই যায় বাগানবিলাক পাৰ হৈ এতিয়া গাঁৱত সোমাই গ'লোঁ এইবোৰ গাঁৱৰ পৰিৱেশ ফিলবাৰীত বহুত উন্নত জেগা জানে নাই ৰাইজ আগতে অলপ দিগদাৰ হৈছিলে এতিয়া কিন্তু সকলো বস্তু পোৱা যায় থানা মেডিকেল কলেজ বজাৰ একো অভাৱ নাই একো অসুবিধা নহয় সকলো বস্তু পোৱা যায় ৰাস্তাও ভাল গতিকেলৈ এইফালে খেতি পথাৰো কৰিছে মানুহবিলাকে ইমান ধুনীয়াকৈ ৰাস্তা কিনাৰে ইমান ধুনীয়া হৈছে গছবিলাক ৰোৱাবিলাক সজাল ধৰিছে আৰু এইটো প্ৰেক্ষাগৃহ নাচ গান কৰিবলৈ ষ্টেডিয়াম বাসুদেৱ ইয়াত এটা কথা জানেনে ৰাইজ ফিলবাৰীৰ মানুহবিলাকৰ প্ৰায় মানুহৰ ঘৰতে নিজৰ বাগান আছে নিজৰ ব্যক্তিগত বাগান দেখিছে নাই এইবিলাক অলপ হ'লেও আছে সেইটোৱে ভাল লাগে আৰু ফিলবাৰীৰ মানুহবিলাক বহুত কৰ্মমুখী তেওঁলোকে কোনেও এনেই নাথাকে নিজৰ বাগান আছে খেতি আছে লগতে বাৰীত শাক পাচলি গছ গছনি সকলো লগাই আপোনালোকে এয়া দেখিলে গম পাইছে ইমান ধুনীয়া পৰিপূৰ্ণ মই মাজে মাজে আহোঁ বাৰু কিন্তু আজি আপোনালোকক দেখাই দিম বুলি অকণমান ভিডিঅ' কৰিলোঁ ফিলবাৰীৰ পৰিৱেশটো কেনেকুৱানো লাগিছে কোনোবাই আহোঁ বুলি ভাবিলেও চিন্তা কৰিব নালাগে ডুমডুমাতে নামি ফিলবাৰী গাড়ী পাবই অটো পায় বাছো পায় বাছটো অলপ কম বাৰু সময়ে আহে কিন্তু অটো একো অভাৱ নাই আপোনালোকে যেতিয়াহ'লেও আহিব পাৰিব এখন ছ'চাইটি গাভৰু খেতি সমবায় সমিতি এখন গাভৰু খেতি অকণমান সৰু সুৰাকৈ বুজা এডোখৰ আছে এয়া এইফালে চিধা যায়গৈ থানা কলেজ ইত্যাদি পাব আমি এইফালে এতিয়া গাঁৱলৈ সোমাইছোঁ এখন ৰংপুৰ গাঁও বুলি কয় আমি এইখন গাঁৱলৈ সোমাই দিছোঁ দেই ৰংপুৰ গাঁও এয়া চব বিশেষকৈ ৰাস্তাটোৰ কাৰণে আপোনালোকক মই দেখুৱাইছোঁ গাঁৱে ভূঞে আজিকালি চৰকাৰে ইমান ধুনীয়া ৰাস্তা কৰি দিলে আৰু ক'ৰবাত যাবলৈ মেলিবলৈ মানুহৰ বিশেষকৈ ৰাস্তাটোৱে মানুহে বিচাৰে বিশেষকৈ নহয় জানো সেইকাৰণে ৰাস্তাটো বৰ ধুনীয়া ৰাস্তাটো পাৰে আপোনালোকক একো প্ৰব্লেম নাই ইতিমধ্যে আমি গন্তব্য স্থান পালোঁহি দেই ৰাইজ এই ঘৰ বিয়া ঘৰ এইটো বিয়া ঘৰ আমি ইয়াতে বিয়া খাবলৈ আহিছোঁ
এয়া বিয়া ঘৰ পালোহি নামিলোহি ৰাস্তাটো কেনেকুৱা লাগিছিলে জনাবচোন দেই ৰাইজ জনাবলৈ নাপাব অঁ বহুত মোৰখন ভাল অঁ হয় নেকি তেতিয়াহ'লে পইচাখন ফটা ওলালে বুলি কৈছে বদলি কৰি দিওঁ দেই ঠিক আছে বাই বাই বুলি কৈছে